हेलो गाइस वेलकम बैक टू आवर यूट्यूब चैनल এতিয়া যেহেতু নৱৰাত্ৰ চলি আছে আজি দেওপানী মাৰ দৰ্শন কৰিব যাম বুলি ওলাইছোঁ যেহেতু আজি দেওবাৰ এতিয়া আমি যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ দৰ্শন কৰাবলৈ চেষ্টা কৰোঁ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা এফালে ৰখি আছে ব্লগ এতিয়া পেট্ৰল ডিপুত সোমাইছোঁ তেল পাম্পতে তেলটোৰ দাম যিটো বাঢ়িছে নহয় 105 টকা লিটাৰ দেওপানী দুৰ্গা মন্দিৰ দাদাক লগ পাইছোঁ নিতেশ দাক নিতেশ দা দাদাই সেৱা কৰি আছে আছে দাদা মেয়ের মাঝে চাৰিওফালে ভক্তিৰ মাহোল দাজু কেনেকুৱা লাগিছে दीपाहारते बावन दीपा ज्योति परम्परा दीपा ज्योति दीपाहारते बावन का धूप नारिकल भंगा स्थान आई पालो नारिकल भांगिम आम दादा ये भांगा जगह हाँ दे सच्चे दरबार शेरा वाली हाँ नो नो दैट पर वन जय सच्चे दरबार माँ शेरा वाली की जय পিছফালে ইয়াত মানুহ ইমান নাই বজা ভাই বজা পোস্ট দি আছে নহয় ফটো দি আছোঁ মই ফটো হৈ আছে ভিডিঅ' হৈ আছে আমাৰ এইফালে কেমেৰামেন এইফালে মডেল কি हुन्छ জন্য
এতিয়া ধাবা এটাত সোমাইছোঁ। হালকা ৰুটি খাম। আমি শুকানজান আহি পাইছোঁহি। দাদাহে খুৱাই খালে দাদাসকলে কথা পাতিছে যে বোকাজান যাওঁ মানে ডিপু যাওঁ বুলি। যাওঁ এতিয়া ফাইনেলি আমি এতিয়া বোকাজান যাব পাইছোঁ। চাহ খাম বুলি এতিয়া এখন ভিতৰত সোমাইছোঁ। চাহ খাম বেয়া হাঁহি দিছে আৰু বোকাজানৰ পৰা বোকাজান ফালে গৈ আছোঁ। দাদাৰৰ ফালে অকণমান পাছতে আমি ওলাম ডিপুলৈ। আজি কথাটো বহুত ভাল হৈছে আমাৰ কাৰণে। অকণ লওঁ ফাইনেলি দাদা ৰুমত আহি পালোঁ। দাদা আকৌ এতিয়া ৰেষ্ট কৰি আছে। ঠিক আছে বন্ধুসকল, আকৌ লগ পাম নতুন এখন ভিডিঅ'ত। আজিৰ কাৰণে মানে ধন্যবাদ।